আসসালামু আলাইকুম প্রিয় বন্ধুসকল। ৰমজান মাহ অহাৰ লগে লগে প্ৰত্যেক মানুহে গুনাহৰ কাম বাদ দিয়ে। আনকি আপুনি চাব যে কিছুমান মদাহী মানুহ কিন্তু ৰমজান মাহত মদ খোৱা বন্ধ কৰে। মুঠতে সকলোৱে গুনাহৰ কাম বাদ দিয়ে। এতিয়া এই গুনাহৰ কাম বাদ দিয়া দেখি এজন মুছলমান তেওঁলোক নিজকে ভাল মুছলমান বুলি ভাবে আৰু তেওঁলোকে কি কৰে যে তেওঁবিলাকক লৈ ঠাট্টা কৰে যে বাহ এতিয়া নামাজ পঢ়া আৰম্ভ কৰিলি, ৰোজাৰ পাছত আকৌ আগৰ নিচিনাই হৈ যাবি। প্ৰিয় বন্ধুসকল, এনেদৰে আপুনি ঠাট্টা নকৰিব, কাৰণ ৰমজান মাহ আহি মানুহক পৰিৱৰ্তন কৰিবৰ কাৰণে। ৰমজান মাহত শয়তানবিলাকক শৃংখলাবদ্ধ কৰা হয়। তো শয়তানবিলাকৰ অনুপস্থিত হয়তো আপুনি ইনডাইৰেক্টলি শয়তানৰ এজেণ্ট হৈ কাম কৰি আছে, কাৰণ এই মানুহবিলাকে হয়তো ৰোজা মাহৰ পৰা নামাজ আৰম্ভ কৰিছে, গুনাহৰ কাম বাদ দিছে, হয়তো তেওঁ ভালো হৈ যাব পাৰে না। আপুনি ঠাট্টা বিদ্ৰূপ কৰি তেওঁবিলাকক যদি আকৌ নামাজৰ পৰা আঁতৰাই দিয়ে বা গুনাহৰ কামত আকৌ লিপ্ত কৰাই দিয়ে, তাৰ শয়তানৰ এজেণ্ট হৈ আপুনি কাম কৰি আছে। চ' এনেকুৱা নকৰিব প্ৰিয় বন্ধুসকল, ৰমজান মাহ আহে পৰিৱৰ্তনৰ কাৰণে। চ' বেয়া মানুহবোৰ ভাল হৈ যাওক, এয়াইতো আমাৰ কাম্য, এয়াইতো আল্লাহ বিচাৰে। সেইকাৰণেতো আল্লাহ ইমান এটা ৰহমতৰ মাহ উপহাৰ দিছে। তো এইবিলাক কাম এতিয়াই বন্ধ কৰক।